নমস্কাৰ ভিউৱাৰ্ছ, জয়ফুল জয়শ্ৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পনীৰ বাটাৰ মছলা। কেনেকৈ বনাওঁ আহকচোন আপোনালোকে চাই লওক। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগে তেন্তে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ৰেচিপিটো চাই লওক। বাটাৰ মছলা বনাবৰ কাৰণে 450 গ্ৰাম মই পনীৰ লৈছোঁ। এইখিনি মগজ লৈছোঁ, মই এনেকৈ তিয়াই ৰাখিছোঁ। ইয়াতে মই লৈছোঁ নহৰু, জলকীয়া, এটা বিলাহী, তেজপাত, পিঁয়াজ আৰু এটুকুৰা আদা। ইয়াতে মই জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ এচামুচকৈ সৰু চামুচেৰে লৈছোঁ। এয়া প্ৰথমে মই পনীৰখিনি হালধি নিমখ সানি লৈছোঁ। তাৰপিছত মই কেৰাহীত তেল দি গৰম হ'বলৈ দিছোঁ। তাৰপিছত এইখিনি মই এনেকৈ অকণমান ফ্ৰাই কৰি ল'ম। আৰু আনফালে মই এতিয়া পিঁয়াজ, আদা, নহৰু আৰু বিলাহী পেষ্ট কৰি লৈ লওঁ। প্ৰথমে মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ। তাৰপিছত মই ইয়াতে অকণমান তেল দি দিছোঁ। তাৰপিছত মই ইয়াতে অকণমান কম পৰিমাণে ইলাচি, লং আৰু দালচেনি, এইখিনি দেখিছেনে? এইখিনি মই ইয়াতে তেলত দি দিম। লগতে মই তেজপাত আৰু শুকান জ্বলা দুটা দি দিছোঁ। এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে দি দিম পিঁয়াজৰ পেষ্টখিনি। এইখিনি আছিলে মোৰ পিঁয়াজৰ পেষ্ট। এতিয়া মই ইয়াতে পিঁয়াজৰ পেষ্ট দি দিম। আমি পিঁয়াজৰ পেষ্টখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজৰ পেষ্টখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। আদা, নহৰু আৰু কেঁচা জলকীয়া দিছিলোঁ মই ইয়াতে। এইখিনি মই এতিয়া আকৌ 2 মিনিটমান ভালকৈ ফ্ৰাই কৰি ল'ম। এয়া মছলাখিনি আমাৰ ফ্ৰাই হৈ গৈছে। এতিয়া আমি ইয়াতে দি দিম বিলাহী পেষ্টখিনি। এয়া বিলাহী পেষ্ট। এইখিনি আকৌ আমি 2 মিনিটমান ফ্ৰাই কৰি ল'ম। এতিয়া বিলাহী পেষ্টখিনিও ফ্ৰাই হৈ গ'ল আমাৰ। এতিয়া আমি ইয়াতে দিম জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ। মই এনেকৈ অকণমান পানী মিলাই এনেকৈ ভালকৈ গুলি লৈছিলোঁ, মিহলাই লৈছিলোঁ এইখিনি। এতিয়া এইখিনি আকৌ আমি 2-3 মিনিট ফ্ৰাই কৰি ল'ম। হালধি আধা চামুচ দি দিছোঁ আৰু নিমখটো আপোনালোকে প্ৰয়োজন অনুসাৰে দিব পাৰে। এইখিনি আমি ভালকৈ মিহলাই ল'ম। মগজখিনি দি দিছোঁ আমি। মগজখিনি দি উঠি আমি এতিয়া অকণমান পানী দি দিছোঁ। আমি এতিয়া ভালকৈ মিহলাই অকণমান সময় ফ্ৰাই কৰিম। এয়া এইখিনি ভালকৈ এতিয়া উতলাই হৈছে। এতিয়া আমি ইয়াতে চেনি দি দিম। চেনি দি দিছোঁ মই ইয়াতে। এইখিনি এনেকৈ উতল অহাৰ পিছত আমি এতিয়া ইয়াতে পনীৰখিনি দি দিম। পনীৰখিনি দি দিছোঁ। আমি এতিয়া এইখিনি ভালকৈ লৰাই ল'ম। 2 মিনিটমান ভালকৈ উতল আহিবলৈ দিম। এতিয়া এইখিনি ধুনীয়াকৈ উতলি আহিছে, দেখিছেনে? এতিয়া ধুনীয়াকৈ উতলি আহিছে, কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া মই ইয়াতে বাটাৰ লৈছোঁ। এইখিনি হৈছে বাটাৰ। এতিয়া মই ইয়াতে বাটাৰখিনি দি দিছোঁ। যিহেতু আমি বনাই আছোঁ পনীৰ বাটাৰ মছলা, সেইকাৰণে আমি বাটাৰটো দিবই লাগিব। আমি এইখিনি সোমাই থ'ম। পনীৰ বাটাৰ মছলা ৰেডি হৈ গ'ল। এনেকৈ বাৰু আপোনালোকে বনাই খাই চাওকচোন।
বেলেগ একো প্ৰয়োজন নাই, ঘৰতে আমি গোটেইখিনি ৰেডি কৰি ল'ব পাৰোঁ। মোৰ পনীৰ বাটাৰ মছলা ৰেডি। যদি ভাল লাগিছে তেন্তে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।